নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় অঞ্জলি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে সাগৰৰ ছোৱালীজনীয়ে মইনাক সুধিছিল যে মইনা দা এইবাৰ বাৰ্থডে দিনা কি কৰিম বুলি ভাবিছে বুলি সুধিছিল। আৰু তেতিয়া মইনাই ৰচিক কৈছিল মন্দিৰত সেৱা এটা কৰি আশ্ৰমত কিবা এটা দি আহিম বুলি কৈছিল। আৰু আজি মইনাৰ বাৰ্থডে, সেয়েহে আজি মইনা মাকৰ লগত মন্দিৰলৈ গৈ সেৱা কৰিব। ইফালে মইনা আৰু মাক মন্দিৰলৈ ওলাই যোৱা কুণাল আৰু ককাকে দেখিব। আৰু মইনা আৰু মাক ঘৰলৈ অহাৰ পাছত কুণালে ককাকক মইনাহঁতৰ ঘৰলৈ লৈ যাব নেকি বাৰু, দেখিবলৈ পাব আজি খণ্ডটো। আনফালে মইনাৰ বাৰ্থডেৰ কাৰণে মনজিতে কিবা এটা দিবলৈ যাব আৰু মনজিতে অঞ্জলিৰ হাতত গিফ্ট এটা দিব আৰু এই সকলোবোৰ মল্লিকাই চাই থাকিব। এতিয়া বাৰু মল্লিকাই মনজিত আৰু অঞ্জলিৰ বিষয়ে কিবা মিছা বদনাম উলিয়াব নেকি, জানিবলৈ পাব অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। ভিউৱাৰসকল, আজি খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোকে কোনে কোনে অঞ্জলি ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰি যাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।